সকলোকে নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এক নতুন ভিডিঅ'লৈ। আজি আমি কণ্টিনিউ কৰিম মোগল সাম্ৰাজ্যৰ 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ইয়াৰ আগৰ কেইটা পাৰ্টত ইণ্ডিয়ান হিষ্ট্ৰী তথা মোগল সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰা হৈছে। যদি চোৱা নাই চাই ল'ব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হ'ল, বীৰবলৰ আচল নাম কি আছিল? উত্তৰ মহেশ দাস। আকবৰ নামা আৰু আইনী আকবৰী কোনে লিখিছিল? উত্তৰ আবুল ফজল। তানসেন কাৰ দৰবাৰৰ সংগীতজ্ঞ আছিল? উত্তৰ আকবৰ। আকবৰৰ দৰবাৰৰ মুখ্য সংগীতজ্ঞ কোন আছিল? উত্তৰ আব্দুল ৰহিম খান। তানসেনৰ আচল নাম কি আছিল? উত্তৰ ৰামতানু পাণ্ডে। সংগীত সম্ৰাট বুলি কাক জনা যায়? উত্তৰ তানসেন। কোনজন মোগল ৰজাৰ শাসনকালক হিন্দী সাহিত্যৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ আকবৰ। পঞ্চতন্ত্ৰ গ্ৰন্থক কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? উত্তৰ ফেইজী। লীলাৱতী গ্ৰন্থক কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? উত্তৰ ফেইজী। ভাগৱত পুৰাণ কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? উত্তৰ তোডাৰমল। মহাভাৰতক কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? উত্তৰ বদৌনী আৰু ফেইজী। মহাভাৰতৰ পাৰ্চী নাম কি? উত্তৰ ৰাজমনামা। ৰামায়ণক কোনে পাৰ্চী ভাষাত অনুবাদ কৰিছিল? উত্তৰ আবুল ফজল। কোনজন মোগল ৰজাই মহাভাৰত আৰু ৰামায়ণক পাৰ্চী ভাষাত অনুবাদ কৰাইছিল? উত্তৰ আকবৰ। আকবৰে কাক কবিপ্ৰিয়ৰ উপাধি দিছিল? উত্তৰ বীৰবল। দিল্লীত হুমায়ুনৰ মকবৰা কোনে বনাইছিল? উত্তৰ আকবৰ। আকবৰৰ মকবৰা ক'ত আছে? উত্তৰ চিকন্দৰা আগ্ৰা। মোগল কালৰ সকলোতকৈ মহান ৰজা কোন? উত্তৰ আকবৰ। আকবৰৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1605 চনত। আকবৰৰ মৃত্যুৰ পাছত মোগলৰ ৰজা কোন হৈছিল? উত্তৰ জাহাংগীৰ। জাহাংগীৰৰ পিতৃৰ নাম কি আছিল? উত্তৰ আকবৰ। কোনজন মোগল ৰজাৰ সময়ত চিত্ৰকলাৰ বিকাশ হৈছিল? উত্তৰ জাহাংগীৰ। জাহাংগীৰে কাক পণ্ডিতৰাজৰ উপাধি দিছিল? উত্তৰ কবি জগন্নাথ। জাহাংগীৰৰ মকবৰা কোন নদীৰ পাৰত আছে? উত্তৰ ৰবি নদী। জাহাংগীৰৰ মকবৰা কোনে বনাইছিল? উত্তৰ নুৰজাহান। কোনজন মোগল ৰজাক ভেল অফ জাষ্টিচ বুলি জনা যায়? উত্তৰ জাহাংগীৰ। জাহাংগীৰৰ দৰবাৰত অহা ইংৰাজ ৰাজদূতজনৰ নাম কি? উত্তৰ কেপ্টেইন উইলিয়াম হকিন্স। কেপ্টেইন হকিন্স কিমান চনত জাহাংগীৰৰ দৰবাৰত আহিছিল? উত্তৰ 1608 চনত। জাহাংগীৰে কাক ইংলিছ খানৰ উপাধি দিছিল? উত্তৰ কেপ্টেইন উইলিয়াম হকিন্স। জাহাংগীৰৰ মকবৰা ক'ত আছে? উত্তৰ লাহোৰ। শিখ গুৰু অৰ্জুন দেৱক কোনে হত্যা কৰিছিল?
উত্তৰ জাহাংগীৰ। শাহজাহানৰ পিতৃৰ নাম কি আছিল? উত্তৰ জাহাংগীৰ। কোনজন মোগল ৰজাই দিল্লীক মোগলৰ ৰাজধানী বনাইছিল? উত্তৰ শাহজাহান। কোনজন মোগল ৰজাৰ শাসনকালক স্থাপত্য কলাৰ সোণালী যুগ বুলি কোৱা হয়? উত্তৰ শাহজাহান। দিল্লীৰ লালকিল্লা কোনে বনাইছিল? উত্তৰ শাহজাহান। ময়ূৰ সিংহাসন কোনে বনাইছিল? উত্তৰ শাহজাহান। আগ্ৰাত মতি মছজিদ কোনে বনাইছিল? উত্তৰ শাহজাহান। দিল্লীৰ জামা মছজিদ কোনে বনাইছিল? উত্তৰ শাহজাহান। তাজমহলৰ মুখ্য কলাকাৰ কোন আছিল? উত্তৰ আহমদ লহৰী। লঘু আকবৰ বুলি কাক কোৱা হয়? উত্তৰ দাৰা শিকোহ। শাহজাহানৰ পিতৃৰ নাম কি আছিল? উত্তৰ জাহাংগীৰ। দাৰা শিকোহ কাৰ পুত্ৰ আছিল? উত্তৰ শাহজাহান। ঔৰংগজেবৰ পিতৃৰ নাম কি আছিল? উত্তৰ শাহজাহান। আলমগীৰ বুলি কাক জনা যায়? উত্তৰ ঔৰংজেব। মোগল সাম্ৰাজ্যৰ অন্তিমজন শক্তিশালী ৰজা কোন আছিল? উত্তৰ ঔৰংজেব। বিবি কা মকবৰা কোনে বনাইছিল? উত্তৰ ঔৰংজেব। বিবি কা মকবৰা ক'ত বনোৱা হৈছিল? উত্তৰ ঔৰংগাবাদ। ঔৰংজেবে বিবি কা মকবৰা কাৰ স্মৃতিত বনাইছিল? উত্তৰ বানু বেগম। কোনজন মোগল ৰজাক জিন্দা পীৰ বুলি জনা যায়? উত্তৰ ঔৰংজেব। আজিৰ অন্তিমটো প্ৰশ্ন হ'ল, কোনজন মোগল ৰজাই মনসবদাৰী প্ৰথা বন্ধ কৰিছিল? উত্তৰ ঔৰংজেব। আজিলৈ ইমানে। নেক্সট পাৰ্টত আমি মোগল সাম্ৰাজ্য কণ্টিনিউ ৰাখিম তথা ইণ্ডিয়ান হিষ্ট্ৰীৰ আৰু 50টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।